হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। গুৱাহাটীত আহি পিনে এই ট্ৰেইন ৰেষ্টুৰেণ্টটো বিচাৰি 2 দিন পুৰা হাৱা ধৰি খাইছোঁ। ক'ত আছে, কেনেকুৱা কি একোৱে গম পোৱা নাই। কেৱল মই ইনষ্টাগ্ৰামৰ ৰিলছত চাইছিলোঁ যে গুৱাহাটী চহৰত এটা ট্ৰেইনৰ ডাব্বাৰ ভিতৰত ৰেষ্টুৰেণ্ট আছে। মই ভাবিছিলোঁ কি ট্ৰেইনৰ ডাব্বাৰ ভিতৰত কেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট আছে। ফাইনেলি 2 দিন পিছত ৰেষ্টুৰেণ্টটো পাই গ'লোঁ। এইটো আছে গুৱাহাটী পল্টন বজাৰত থকা ট্ৰেইন ষ্টেচনৰ একেবাৰে অপজিট ছাইডত। ক'বলৈ গ'লে বাউণ্ডেৰী ৱালৰ ভিতৰতে আছে আৰু এইটো ৰেষ্টুৰেণ্টৰ নাম হ'ল কেফে গল্ডেন ফিছ। ভিতৰত সোমাই অহাৰ লগে লগে ইয়াৰ ইণ্টেৰিয়ৰ ডিজাইনটো চাই পিনে ইমানেই ভাল লাগি গৈছে যে কি ক'ম আৰু। ইয়াত আপুনি ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ সকলো ধৰণৰ বস্তুৱেই ইয়াত পাই যাব আৰু ইয়াৰ আইটেমবিলাকৰ প্ৰাইচ একেবাৰে এফৰ্ডেবল প্ৰাইজৰ হয় আৰু ভিতৰত সোমাই অহাৰ লগে লগে ইয়াৰ চাৰিওদিশে IPLৰ জাৰ্চিবিলাক লগোৱা আছে। চাই পিনে ভাল লাগি গ'ল আৰু ইমান নিট এণ্ড ক্লিন হাইজেনিক হয়, আপুনি গ'লেহে গম পাব। আৰু চাওকচোন, ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই অহাৰ লগে লগে ইয়াৰ চিটবিলাক একেবাৰে এনেকুৱা লাগি আছে ট্ৰেইনৰ ডাব্বাত বহি পিনে আমি চাগে খাবলৈ আহিছোঁ বা ক'ৰবাত গৈ আছোঁ। আমি আচলতে গৈছিলোঁ লাঞ্চৰ সময়ত, সেইকাৰণে আমি সকলোৱে ভেজ থালি আৰু নন ভেজ থালিটো অৰ্ডাৰ কৰিছিলোঁ আৰু ইমানেই টেষ্টি আছিল। ইয়াত আপোনাৰ ইণ্ডিয়ান, চাইনিজ, চাউথ ইণ্ডিয়ান চব আইটেমেই পোৱা যায়। মোৰ আৰু বেছিকৈ ভাল লাগিছে ইয়াৰ ক্লিনলিনেছ, হাইজেনিক নহ'লে ক'ৰবাত যাই পিনে খোৱাত প্ৰব্লেম পাওঁ। আপোনালোকেও যদি গুৱাহাটীত কেতিয়াবা যায় তেনেহ'লে নিশ্চয় এইটো ৰেষ্টুৰেণ্টত এবাৰ হ'লেও যাই চাব। আৰু চাওক, আমি অকলে লাঞ্চ কৰা নাই, আহান আমাৰ লগত লাঞ্চ কৰি আছে, অলপকৈ ৰুটিৰ টুকুৰা খাই আছে। আৰু এই ৰেষ্টুৰেণ্টটো 24x7 আৱাৰ্ছ খোলা থাকে। আপোনালোকে যেতিয়া ইচ্ছা তেতিয়াই যাব পাৰিব। আৰু আহানক চাওক, খোৱা লোৱা শেষ কৰি ডাইৰেক্ট টোপনি গৈছে। আৰু আপোনালোকেও যদি ইয়াত কেতিয়াবা আহিছে বা আহিব তেনেহ'লে নিশ্চয় আমাক কমেণ্টৰ সহায়ত জনাব নাপাহৰিব। তো আজিৰ কাৰণে বাই বাই।